নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু নিশ্চয় গম পাইছে আজি আহিছোঁ মধুস্মিতাৰ বিয়া কালি আছিলে জোৰণ তো আজি আপোনাৰ বিয়া চ' এতিয়া আমি আবেলি আহিছোঁ বিয়ালৈ আৰু এয়া সন্মুখত আছিলে আপোনাৰ পাখি আৰু এয়া শিখাবা তেনেকৈ ফটো উঠি আছে যিহেতু আমাৰ সকলো ওচৰ চুবুৰীয়া মাতিছে আহিছে সকলো দেখিছেনে ৰাতি পেণ্ডেলটো যে কি ধুনীয়া লাগিছে আৰু ইয়াতে নিশ্চয় বিয়া হ'ব আপোনাৰ খুব ধুনীয়া লাগিছে পেণ্ডেলটো এতিয়া তেতিয়াহ'লে বলকচোন তাইৰ ওচৰলৈ যাওঁ আৰু দেখিছেনে কি ব্যস্ত আজি তাই অৱশ্যে ব্যস্ত হ'ব আজি কইনা যিহেতু তাই তো আহিছে এয়া সকলোবোৰ ঠাণ্ডা আছে যদিও অকণমান কিন্তু আজি আৰু ঠাণ্ডা নাই আজি আৰু মানে ফূৰ্তিৰ লগতো অকণমান দুখো লাগি আছে বাৰু একো নাই আৰু এয়া দেখিছে মই আৰু এয়া মাও আহিছে আৰু এয়া কইনাৰ ভাইটি মানে বাবু মাত এষাৰ দিব আহিছে মাক তেনেকৈ দাদা বৌ পাখি আমি মোৰ হাজবেণ্ড এনে সকলোবোৰ আহিছোঁ আৰু এয়া তাইৰ লগৰবোৰৰ সৈতে তাই ফটো উঠি আছে এয়া দেখিছে আৰু এয়া আমি আহিছোঁ এয়া আৰু এয়া মোৰ মা পেহী তেনে গোটেইবোৰে আমি আহিছোঁ এতিয়া তাইৰ ওচৰলৈ আৰু সঁচাকৈ তাইক খুব মৰম লাগিছে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে আপোনাৰ দেখিছে চাগে তাইক আৰু এয়া পাখি ভিডিঅ' বনাই আছিলে তাই আৰু এয়া দাদা বৌ আপোনাৰ আৰু এয়া মা যিহেতু জোৰণত আহিব পৰা নাছিলে আজি বিয়ালৈ আহি মাৰো খুব বেয়া লাগিছে যিমান যি নহওক আমি সৰুৰ পৰাই মধুস্মিতা প্ৰাৰ্থনা হিৰুমণি চাৰিজনী সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ বুলি ক'ব লাগিব সৰুৰ পৰাই ফ্ৰেণ্ড হয় আমি আৰু আজি আমাৰ গ্ৰুপটোৰ আৰু এজনীৰ বিয়া হ'ল চ' বেয়া লাগিলেও একো নাই এইটোতো আৰু নিয়মেই হয় ছোৱালী মানুহৰ দেখিছে পেণ্ডেলটো খুব ধুনীয়া লাগিছে লাইটৰ পোহৰত আপোনাৰ দিনততো সেইদিনাখন আপোনাৰ ভালেই লাগিছিলে আজি আৰু খুব বেছি ভাল লাগিছে এয়া দাদা বৌ দেখিছে সকলোখিনি আৰু এতিয়া আমি সকলোখিনিয়ে ফটো উঠাত ব্যস্ত আহিছোঁ যিহেতু আৰু মই মইতো সুধি আছিলোঁ যে কেনেকুৱা লাগিছে ভয় চয় লাগিছে নেকি তেনেকৈ আৰু দেখিছে তাইক খুব ধুনীয়া লাগিছে মই বাৰ কৈছোঁ সঁচাকৈ খুব ধুনীয়া লাগিছে আৰু এয়া দেখিছে আপোনাৰ বিয়া যিহেতু ডেন্সটো হ'বই লাগিব এয়া আণ্টি কইনাৰ মাকেও নাচিছে আৰু আণ্টিক খুব ধুনীয়া লাগিছে আণ্টিকো আজি কইনাজনেই লাগিছে আমাৰ আণ্টিজনী খুব ধুনীয়া হয় মৰমীয়ালো হয় তেনেকৈ দেখিছে সকলো আৰু এয়া দেখিছে মোক এৰি মোৰ দাদা বৌ মোৰ হাজবেণ্ডে ফুচকা খোৱাত ব্যস্ত আৰু মই গমেই নাপাওঁ দেখিছেনে এয়া মনে মনে তিনিওজনে ফুচকা খাই আছে আপোনালোকে বিয়াত বাৰু এনেকৈ ফুচকা মানে দিলে খায় নে নাখায় জনাবচোন মই কিন্তু খাওঁ দেই মই বাৰু পিছত খালোঁ এওঁলোকে মোক এৰি খালে আৰু ইয়াত দেখিছে বিহু আপোনাৰ আমি যিহেতু অসমীয়া হয় বিহুটো নাচিবই লাগিব আণ্টিসকল সকলোৱে মিলি বিহু এপাক নাচিলে আৰু খুব ধুনীয়া বিহু নাচিছে সকলোৱে দেখিছে আমাৰ কইনাৰ মা কি মৰম লাগিছে আপোনাৰ ধুনীয়াকৈ বিহু নাচিছে আণ্টিয়ে আৰু এইপিনে দেখিছে ফটো উঠাত ব্যস্ত আমাৰ শুভাংকৰ দা আজিকালি অৱশ্যে ফটো বুলি ক'লে ল'ৰা ছোৱালী সমানে ফটো উঠাত ব্যস্ত হৈ যায় যিয়ে নহওক বাৰু ধুনীয়াকৈ সকলোৱে দেখিছে আপোনাৰ ভাগে ভাগে সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে আমিও পিছে ফটো উঠিছোঁ নুঠা নহয় বাৰু আৰু এয়া দেখিছে এই ছোৱালীজনী দেখিছেনে ইমান ডাঙৰ হৈ গ'ল আমাৰ ওচৰৰে হয় তাইক দেখি খুব ভাল লাগিলে এয়া আণ্টি হয় মানে তাইৰ মাক সঁচাকৈ ইমান অকণমানি ছোৱালীজনী ডাঙৰ হৈ গ'ল লগ পাই খুব ভাল লাগিল আৰু এতিয়া আহি গ'লোঁ আমি খাবলৈকে আৰু বিয়াখন হৈছিলে নুনমাটি ছেক্টৰ 1 হলত বহুতেই চাগে চিনি পায় আৰু এয়া দেখিছে মা পেহী দাদা বৌ সকলোৱে মিলি ইয়াতে খাই আছিলে মই পিছে খোৱা নাছিলোঁ কাৰণ মই ৰৈ আছিলোঁ মোৰ হাজবেণ্ডলৈ তেওঁৰ এটা ফোন আহি গ'ল অফিচৰ চ' তেখেত ফোনত ব্যস্ত হৈ গ'ল আৰু মই আৰু ইপিনে দেখিছে এয়া হৈছে প্ৰাৰ্থনাহঁতৰ মানে দেউতাক আংকলে মোক ভিডিঅ'ত হাই বুলি কৈ আছিলে আৰু এয়া মই আৰু মোৰ হাজবেণ্ডেও খাবলৈ বহি গ'লোঁ আৰু এওঁলোকৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি দুজনে খাবলৈ বহিছোঁ আৰু খানা সঁচাকৈ খুবেই ধুনীয়া টেষ্টি আৰু বৌ দেখিছে এওঁলোকে কৈছিলে আমি কিন্তু খালী কৰি খালোঁ তোমালোকেও খালী কৰি খাবা মানে যিখিনি লৈছিলে তেনেকৈ আৰু এয়া দেখিছে গুণ তাই আজি ধুনীয়াকৈ হাই বুলি কৈছে দেখিছে কি মৰম লাগিছে তাইক সঁচাকৈ বাচ্ছাবোৰক বিয়াত দেখিলে খুব ধুনীয়া লাগে আৰু ইহঁত দুজনীক দেখিছে হিৰো আৰু প্ৰাৰ্থনা ইহঁত দুজনীও মোক ফুচকা এৰি খালে চ' মই মাজত সোমাই ইহঁতৰ লগত ফুচকা খোৱাত ব্যস্ত হৈ গ'লোঁ যিহেতু দাদা বৌ এৰি খাইছিলে আৰু এতিয়া ইহঁতেও যদি এৰি খায় মই কাৰ লগত খাম অকলে খাব ভাল নালাগে ন মানুহ চিনাকি থাকিলেও চ' ইহঁত দুজনীৰ মাজত ময়ো সোমাই গ'লোঁ খাবলৈকে আৰু দেখিছে ইহঁত দুজনীক জোকাই আছিলোঁ খাচোন খা মই ভিডিঅ' বনাম তহঁতৰ তাকে হাঁহি আছিলোঁ আমি গোটেইকেইজনী মিলি কাৰণ বান্ধৱীবোৰ আমি ওচৰত যদিও থাকোঁ আমি দুজনী বিয়া হ'লোঁ এতিয়া মধুও বিয়া হ'ল আৰু সকলো ব্যস্ততাৰ মাজত লগ নাপাওঁ চ' আজি মধুৰ বিয়াৰ যোগেদি আমি
আমি চাৰিজনী আকৌ লগ হৈছোঁ। আগতে দুৰ্গা পূজাত আমি চাৰিওজনী খুব ফূৰ্তি কৰিছিলোঁ, একেলগে দুৰ্গা পূজা চাবলৈ যে আমাৰ যিহেতু গোপালনগৰ চকতে হৈছিলে দুৰ্গা পূজা, মানে হয় এতিয়াও। আৰু ইয়াত দেখিছেনে ময়ো ফুচকা খালোঁ ফাইনেলি ইহঁতৰ লগত, নহ'লে ময়ো আজি ফুচকা খোৱাত ৰৈ গ'লোঁ হয়। চ' ফুচকাটো খুব টেষ্টি আছিলে। আপোনালোকে বাৰু ফুচকা খাই কোনে কোনে ভাল পায় জনাবচোন, কমেণ্ট কৰিব। আৰু এয়া দেখিছে মা, পেহী, আণ্টি, পাহনহঁতৰ আণ্টি, সংগীতা বাহঁতৰ আণ্টি সকলোৱে বহি আছে একেলগে। মই ক'লে এখন ফটোকে উঠাই দিওঁ, কিন্তু তেওঁলোকে গমেই নাপায় যে মই ভিডিঅ' বনাইছোঁ। আৰু এয়া ভিডিঅ'টো দেখিছেনে, এইটো বনাইছিলে মোৰ ভণ্টি পাখিয়ে। আমি চাৰিজনী আছিলোঁ তাতে ফটো উঠি মধুৰ লগত, বোলো ফটো উঠোঁ আমি, তেনেকৈ চেলফি মাৰি আছিলোঁ। আৰু কোন পাকতে মানে পাখিয়ে এইটো ভিডিঅ' বনালে গমেই নাপালোঁ, কিন্তু ভিডিঅ'টি খুব ভাল লাগিল। সেইবিলাক আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। আমি চাৰিজনী কি যে কথা পাতি আছিলোঁ ঠিকনা নাই সেইদিনাখন মানে আপোনাৰ। আৰু সঁচাকৈ খুব ভাল লাগে, বান্ধৱীৰ বিয়া বুলি নহয় জানো, তাকো সৰুকালৰ বান্ধৱীৰ বিয়া। আপোনালোকে বাৰু সৰুকালৰ বান্ধৱীৰ বিয়াত কি ধেমালি কৰিছিলে কমেণ্ট কৰিবচোন। আমি কিন্তু কালি খুবেই ধেমালি কৰিলোঁ। ৰ'ব, মই কিন্তু ভিডিঅ'টো আপোনাৰ 26 তাৰিখেহে দিছোঁ দেই, কাৰণ 25 তাৰিখে যিহেতু বিয়া খালোঁ আপোনাৰ ৰাতি হ'ল, সেইকাৰণে 26 তাৰিখে দিলে। আৰু ইয়াত দেখিছে যিহেতু দৰা আহিবৰ হৈছে, সেয়ে দেৱে সকলোখিনি যোগাৰ কৰিছে। আৰু কইনাৰ বিয়াৰ এইখিনিয়ে আপোনাৰ ভাল লাগে। আৰু দৰা অহাৰ পিছত খুবেই বেয়া লাগে, যিহেতু কইনাজনী ওলাই যাব লগা, মানে ওলাই দিয়ে। আৰু এয়া আমি গোটেইবোৰে দেখিছেনে ফটো ভিডিঅ' তেনেকৈ উঠি আছিলোঁ, সকলো ইয়াতে বহি আছে তেনেকৈ। আৰু সঁচাকৈ আজিৰ মানে দিনটো, মধুৰ বিয়াৰ দিনটো খুবেই ভাল। আৰু এয়া হৈছে বাবু দাদা হাই বুলি কৈছে। বাবু দাদাই মোৰ ভিডিঅ' চাই ভাল লগা বুলি কৈছে ভিডিঅ'বোৰ। আৰু এয়া দেখিছে আমাৰ প্ৰাৰ্থনাৰ হিৰো। আৰু এয়া দৰা আহিবৰ হৈছে, যিহেতু এয়া মধুৰ মামাকৰ ছোৱালীয়ে ভৰি ধুৱাব দুইজনীয়ে। আৰু এয়া ৰৈ আছে তেওঁলোকে, আণ্টি আংকল, তেখেতৰ জোৱাই আহিব। চ' সকলোৱে এতিয়া আমি আহিছোঁ ইয়ালৈ। আৰু এয়া দেখিছে দৰা আহিবৰ হৈছে আৰু এতিয়া। আৰু এইপিনে ডিছকাশ্যন চলি আছে আমাৰ যে দৰাক আমি বাটত কি প্ৰশ্ন সুধিম। আৰু এওঁলোক দুজনে মানে কৈ আছে যে এইটো সুধিম, এইটো আমাৰ লগত থাকিবা, নিশ্চয় থাকিম, কোনো কথা নাই। তেনেকৈ আমি সকলোবোৰ এতিয়া আগুৱাই আহিছোঁ। আমি দেখিছে ধুনীয়াকৈ সকলোৱে মানে আহিছে দৰাক নিবলৈ, এতিয়া আগুৱাই আহিছে। আৰু এইপিনে আপোনাৰ আমি ব্যস্ত হৈছোঁ প্ৰশ্ন সোধাত, যে আমি কি প্ৰশ্ন সুধিম। আৰু এয়া দেখিছে দৰা অহাৰ আগমন এয়া। আৰু এদিনৰ কাৰণে হ'লেও মানুহে কয় যে আজি দৰাজন মহাদেৱ শিৱৰ ৰূপ হয় আৰু কইনাজনী পাৰ্বতী মাৰ ৰূপ হয়। আৰু এয়াই দেখিছে আজি মহাদেৱে পাৰ্বতী মাক নিবলৈ আহিছে জাক জমকতাৰে। সঁচাকৈ খুবেই ভাল লাগিছে। যিদৰে বিয়াখন আমি সকলোৱে আনন্দ কৰিছোঁ, মধুৰ জীৱনটো আনন্দৰে ভৰিপূৰক, তাকেই প্ৰাৰ্থনা জনাইছোঁ আমি সকলোৱে ভগৱানৰ চৰণত। চ' এয়া দেখিছে খুব আতকবাজিৰে আহিছে ৰূপমে মধুস্মিতাক নিবলৈ, খুবেই ভাল লাগিছে। নিশাৰ আকাশত ইমান ধুনীয়া আতকবাজি চাই খুব ভাল লাগিছে। আৰু দেখিছেই চাগে আপোনালোকে, শুনিছে, খুবেই ভাল লাগিছে। মানে আমি সকলোৱে নাচি বাগি আহিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ আপোনাৰ। আৰু আমি এয়া ভাবিছোঁ যে দৰা আহিছে, দৰাৰ গাড়ীক যাবলৈ নিদিওঁ, কিন্তু নহয়, এইখন দৰাৰ গাড়ী নহয়, দৰা পিছতহে আছে। চ' এইখন গাড়ীক আমি যাবলৈ দিলোঁ, কিন্তু আমি দৰাক আজি আগৰি ধৰিহে এৰিম। সেয়ে আমি সকলোৱে দেখিছিলে আমাক ছাইড হ'বলৈ দি আছিলে, কিন্তু নাই, আমি নহওঁ বুলি ক'লোঁ, কিন্তু একো নাই, যিহেতু দৰা নাই আমি সেইকাৰণে যাবলৈ দিলোঁ গাড়ীখনক। আৰু দৰা আহি আছিলে এতিয়া পিছলৈ, আপোনাৰ দৰা আছিলে পিছত।
আৰু এয়া প্ৰাৰ্থনা আৰু হিৰুৱে আহি আমাক চাই পিনে কৈছে যে দৰা আহিছে, দৰা এইখনত আছে বুলি। সিহঁতে আগলৈ চাবলৈ গৈছিলে আৰু সঁচাকৈ খুব ধুনীয়া লাগিছে। দেখিছিলে কি ধুনীয়া বেণ্ড পাৰ্টি, আৰু বিয়া বুলি ক'লে বেণ্ড পাৰ্টি নহ'লে নহয় জানো। বেণ্ড পাৰ্টি থাকিলে যিমান আপোনাৰ গান, আপোনাৰ ডিজিটেলি গান আপোনাৰ নলগাওক কিয়, যিহেতু বেণ্ড পাৰ্টি, বিয়া বুলি ক'লে বেণ্ড পাৰ্টি, আৰু বেণ্ড পাৰ্টি শুনিলেহে নাচো নাচো লাগে, নহয় জানো। আপোনালোকৰ বাৰু ভিডিঅ'টো চাই পিনে মানে যিসকলে ভাল পায় বিয়াত মানে গৈ পিনে বা বিয়া বাৰু ভাল পায়, বহুতে বিয়া বাৰু ভাল নাপাবও পাৰে তেনেকুৱা কথা, কিন্তু মই কিন্তু ভাল পাওঁ দেই বিয়া চিয়াত গৈ তেনেকৈ। দেখিছে আৰু আমি গৈছিলোঁ, আমি কিন্তু নাচিছোঁ, ননাচকৈ থকা নাই বাৰু, কাৰণ যিহেতু বান্ধৱীৰ বিয়া নাচিবতো লাগিবই তেনেকৈ। আৰু খুব ফূৰ্তি কৰিছে আৰু দেখিছিলে দৰা পাৰ্টি মানে ইমান নাচিছে মানে। আৰু আপোনাৰ এতিয়া পানীৰে আমাৰ দৰাজন আহিছে আৰু আৰু মাজে মাজে মই নিজকো দেখুৱাইছোঁ, কাৰণ ভিডিঅ'ত আনক দেখুওৱাৰ লগতে মাজে মাজে নিজক দেখুৱালেও ভাল লাগে, নহয় জানো। পিছত ভিডিঅ'বোৰ চালে খুব ভাল লাগিব। আৰু এয়া দেখিছে পাখি, তাইও খুব নাচিছে তেনেকৈ। আৰু এয়া দেখিছে দৰা আহিছে আৰু আপোনাৰ দৰাৰ ছাতিটো দেখিছোঁ আমি আপোনাৰ। আৰু আমাৰ টেনশ্যন আছিলে যে যদি গাড়ীখন যাবলৈ দিওঁ তেতিয়াহ'লে দৰা গুচি যাব, সেয়েহে আমি গাড়ীখনক সোমাবলৈ নিদিয়াৰ কথা পাতি আছিলোঁ, কিন্তু নাই, গাড়ীখনত দৰা নাই, সেই যিহেতু আপোনাৰ গাড়ীখনক আমি যাবলৈ দিলোঁ। দৰা আহি গ'ল আৰু দেখিছে সকলোৱে ফুল এনজয় কৰিছে বিয়াত, যিহেতু বেণ্ড পাৰ্টিও ইমান ধুনীয়াকৈ বজাইছে, তো কোনো ননাচাকৈ থাকিব পৰা নাই। ইয়াত দৰাৰ পাৰ্টি আৰু আমাৰ কইনা পাৰ্টিও কম নহয়, সকলোৱে পূৰা নাচিছে, আমিও নাচিছোঁ। আৰু দেখিছে দৰা সেয়া আহিছে আমাৰ মধুক নিবলৈ, এয়া দৰা আহি গ'ল এতিয়া, যদিও দুখ লাগিছে একো নাই। আৰু দেখিছে এয়া পৰম্পৰা আপোনাৰ চাউল দলিওৱা, চ' খুবেই ভাল লাগিছে এয়া। আৰু আমাৰ মুনুদা আৰু বাপু দাদাও খুব নাচিছে দেই, ক'ব লাগিব। দেখিছে এওঁলোক দুজনক আগত বেলেগ নাচি গৈছে ধুনীয়াকৈ কইনা পাৰ্টিৰ লগত, আমিও পিছফালে যোগদান দিছোঁ, নাচিছোঁ। আৰু এয়া এতিয়া চলি আছে প্ৰশ্ন সোধা পৰম্পৰা, আৰু এয়া কইনাৰ মামীয়েকে ৰূপমক প্ৰশ্ন সুধি আছে, এয়া দৰা আমাৰ কোন ৰজত দৰা আৰু এওঁলোকক যে চাই খুবেই ভাল লাগিছে। এওঁলোক দৰা পাৰ্টিৰ মানে ফালৰ পৰা আহিছে, দৰা পাৰ্টি আনিছে এওঁলোকক, সঁচাকৈ খুব ভাল লাগিছে। এওঁলোকে ইমান ধুনীয়াকৈ বজাইছে, চাওকচোন আপোনালোকেও।
এইপিনে চলি আছিলে জোতা চুৰ কৰাত আৰু সঁচাকৈ আমি জোতা চুৰ কৰিবলৈ মানে জিকি গৈছোঁ, জোতা চুৰ কৰিব পাৰিছোঁ। আৰু জানেনে মই আজি ভিডিঅ'টিৰ জৰিয়তে কওঁ জোতাযোৰ কাৰ লগত আছিলে, এপাত জোতা মোৰ লগত আৰু এপাত জোতা প্ৰাৰ্থনাৰ লগত আছিলে। চ' যদি কোনোবাই দৰা ঘৰৰ মানুহ বা কইনা ঘৰৰ মানুহে চাই আছে তেতিয়াহ'লে আপোনালোকে গম পাব যে জোতা আছিলে কাৰ লগত, কিন্তু কোনেও গম নাপায়। প্ৰাৰ্থনা ধুনীয়াকৈ আহি জোতা মোৰ লগত দিছিলে আৰু তাইৰ লগত দিছিলে, আৰু আমি ধুনীয়াকৈ আমাৰ চাদৰত ধুনীয়াকৈ লুকাই ৰাখিছিলোঁ, কোনেও গম পোৱা নাছিলে। কিন্তু যিহেতু আমি ৰাতিলৈ থকা নাছিলোঁ, আপোনাৰ মানে গোটেই বিয়া শেষ কৰি অহা নাছিলোঁ, সেইবাবে আমি দি থৈ আহিছিলোঁ। কিন্তু যেতিয়ালৈকে আমি আছিলোঁ কোনেও গম নাপায় যে জোতা আছিলে কাৰ লগত। আৰু সঁচাকৈ ভিডিঅ'টো মই পিছতহে চাইছোঁ, এই যে ভিডিঅ'টো ৰেকৰ্ড হৈছে। আৰু এয়া দেখিছে আমাৰ ধুনীয়া কইনাজনী, তাই আমাৰ যিটো অসমীয়া পৰম্পৰা মানে কাপোৰযোৰ সেইযোৰ পিন্ধিলে, সঁচাকৈ তাইক খুব মৰম লাগিছে, যদিও অকণমান কান্দিছে। আৰু এয়া হৈছে আমাৰ দৰা, এতিয়া সাজু সম্পূৰ্ণ আমাৰ কইনাজনীক নিবলৈকে। আপোনাৰ দেখিছে আপোনাৰ ধুনীয়া পৰিৱেশ এটা, দুখ লগা যদিও সঁচাকৈ কইনাৰ বিয়া এইখিনি সময়ত খুবেই দুখ লগা হয়। আৰু এইপিনে আয়তী মানে পেহীয়েকহঁতে ধুনীয়াকৈ বিয়াৰ গীত গাই আছে। অসমীয়া বিয়া যিহেতু আমাৰ অসমৰ বিয়াত যিহেতু বিয়াৰ গীতটো লাগিবই, চব বিয়াৰ গীত গাই আছে আপোনাৰ। আৰু এইপিনে আহিছে কইনাক এতিয়া নিবলৈ। তাৰ আগতে কইনাক আপোনাৰ তেওঁলোকে কিবা পৰম্পৰা মানে আপোনাৰ যেনেকৈ কইনাৰ মূৰত আপোনাৰ এইটো কি কয় মই নাজানো, মই যদিও বিয়া হৈছোঁ মই নাজানো, কাৰণ আমি চিম্পল চাই আপোনাৰ এটা লৈছিলোঁ। আপোনাৰ কিছুমানে সূতাৰ ৰছী এটা বান্ধি দিয়ে, কিছুমানে আপোনাৰ গেন্ধে ফুলৰ মালা এটা দিয়ে, সেইটো আজিকালি যোনে যিমান ষ্টাইল কৰে তেনেকুৱা কথা। চ' মই এইটো কি বুলি কয় মই নাজানো। চ' এয়া কইনাৰ মানে দৰাৰ বৌয়েকে আমাৰ মধুক পিন্ধাই দিছে তেনেকৈ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কি বুলি কয়। আৰু মই যে নাজানো তাৰ কাৰণে মোক একো নক'ব দেই, মই ইমানখিনি নাজানো যদিও বিয়া হৈছোঁ, কাৰণ এইবোৰতো মানে ডাঙৰখিনিয়ে চাই আপোনাৰ। চ' সেইবাবে গম নাপাওঁ। এয়া কইনাৰ মানে দৰাৰ বায়েক আৰু বৌয়েকে তাইক ধুনীয়াকৈ এইটো পিন্ধাই দিছে। আৰু এতিয়া কইনা ওলাই পিনে হোমৰ গুৰিলৈ যাব, মাকক সেৱা কৰিলে খুৰাকে লৈ যাব, এয়া ভাইটি খুৰাই তাইক দাঙি পিনে লৈ যাবগৈ হোমৰ গুৰিলৈকে। আজিৰ পৰা তাই ছোৱালীৰ লগতে এখন ঘৰৰ বোৱাৰীও হ'বগৈ। খুব দুখ লগা এইটো কথা, আৰু সঁচাকৈ মই এইখিনি কৈ থকা সময়ত মোৰ নিজৰে বহুত দুখ লাগিছিল। আৰু এয়া দেখিছে মধু আহিলে এতিয়া হোমৰ গুৰিলৈ। আছে ৰ যিসকলে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰিবচোন আপোনালোকৰ ফালেও নিয়মবোৰ এনেকুৱা নে, কাৰণ ঠাই বিশেষ যিহেতু নিয়মবোৰ বেলেগ বেলেগ। আমাৰ কিন্তু নলবাৰী ছাইডৰ নিয়মবোৰ এনেকুৱাই হয়। আপোনাৰ কইনাৰ খুৰাকে এতিয়া মানে তাইক ঘূৰাব তিনিবাৰ তেনেকৈ, তেতিয়া তাই চাউল ছিটিয়াব লাগিব। চ' আপোনালোকৰ ফালেও নিয়মবোৰ এনেকুৱা হয়নে নহয় কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ কইনাজনীক মানে দৰা কইনাক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই, আৰু তেওঁলোকক আশীৰ্বাদো দিব যাতে তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক।
আৰু আমি যিহেতু বিয়াখন শেষলৈকে চোৱা নাছিলোঁ, আমি মাত্ৰ এইখিনিলৈকে চালোঁ আপোনাৰ। আৰু খুব ভাল লাগিছে আৰু দুইজনকে শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ নতুন জীৱনৰ, যিহেতু আজি আৰম্ভণি ঘটিছে এটা নতুন পৃষ্ঠা। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ ইজনে সিজনক তেওঁলোকে মালা পিন্ধাইছে, আপোনাৰ খুব ভাল লাগিছে। আমি এইখিনিলৈকে তাইৰ বিয়াখন দেখিলোঁ। পিছলৈ আমি মনটো বেয়া লাগিছিল যদিও অহাৰ সময়ত, যিহেতু আমিও কালিলৈ অফিচ তেনেকৈ যাবই লাগিব, সেইবাবে সকলোৱে নিজৰ ঘৰা ঘূৰি আহিলে আমি প্ৰাৰ্থনা হিৰো। আৰু মধুস্মিতাক খুবেই শুভেচ্ছা জনাইছোঁ, বহুত বেছি শুভেচ্ছা জনাইছোঁ। তো সদায় সুখী হওক, সুখী হৈ থাক, তো সদায় এইটোৱে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু যিহেতু বিয়াত গৈছোঁ ফটোটো উঠিবই লাগিব, আৰু এয়া কইনাৰ সৈতে মই আপোনাৰ, আৰু লগতে নিজৰ ছিংগল ফটোও উঠিছোঁ, পাখিয়ে উঠাই দিলে তেনেকৈ। আৰু লাইটৰ পোহৰত পেণ্ডেলটো খুবেই ধুনীয়া লাগিছিল। আৰু এয়া হৈছে পাখি, সকলোৱে আমি তেনেকৈ মিলি ফটো উঠিছোঁ, খুবেই ভাল লাগিছে। আৰু এয়া হৈছে মাহঁতৰ ফটো, মা যেতিয়া যে ভিডিঅ' বনালোঁ ফটোখনো উঠাইছিলোঁ পিছত মই। আৰু এয়া মোৰ বৌজনী, বৌ গৈছিলে, দাদা বৌ কৈছিলে আপোনালোকক। আৰু এয়া আমি 4জনী, আৰু আমাৰ 4জনীৰ ফটো সঁচা কথা ক'ব গ'লে মোৰ বিয়াত প্ৰাৰ্থনাৰ বাবে সকলোতে আছে। আৰু এয়া মোৰ হাজবেণ্ড, মই আৰু মোৰ হাজবেণ্ড। আৰু এয়া আমি গোটেইকেইজন সঁচাকৈ বিয়াখনত খুবেই ফূৰ্তি কৰিলোঁ আৰু খুবেই ভাল লাগিল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব।